সকলোৱে যেহেতু মোৰ খবৰ লৈছে তাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ। মোৰ বন্ধুবৰ্গক, মোৰ ফেচবুক ফেমিলিসকলক, মোৰ ইউটিউব ফেমিলিসকলক, সকলোৱে মোৰ খা খবৰ লৈছে আৰু সকলো সময়তে যেন এনেকৈ ছাপোৰ্ট কৰে। আৰু মোৰ আপডেটবোৰ দি আছিলোঁ, দেউতাৰ অসুখ হৈ আছিলে, সেই সমূহ ভিডিঅ' আপোনালোকৰ ওচৰত মই দিছিলোঁ। আৰু দেউতাক আমি বচাব নোৱাৰিলোঁ, বহুত চেষ্টা কৰিলোঁ। আৰু এতিয়া দেউতা নাই, যিহেতু আমাৰ এনেকুৱা লাগিছে কোনোৱে নাই। কাৰণ যেতিয়া ঘৰত যাওঁ দেউতাই খা খবৰ লৈছিলে, ইটো সিটো আনি দিছিলে। আৰু এতিয়া দেউতা নাই, এনেকুৱা লাগিছে কোনোৱে নাই। মা আছে, মা সকলো সময়তে মাক আমি চাম, দেউতাক যেনেকৈ চাইছোঁ মাকো চাম। মাক অকলশৰীয়া মেহচুজ কৰিব নিদিওঁ, আমি ছোৱালী তিনিজনী আছোঁ যিহেতু। আৰু ছোৱালী তিনিজনীয়ে দেউতাক চাইছোঁ আৰু আগলৈ চাম। আৰু মাক কৈ তাৰ আত্মীয় কুটুম আছে, সেইখিনিক মই বহুত বহুত ধন্যবাদ জনাইছোঁ দেউতাক ইমান খা খবৰ লোৱাৰ বাবে। দেউতাক হস্পিটেলত থোৱাতে মোৰ দেউতাৰ ভাই ভাগী সকলোৱে খা খবৰ ল'ব গৈছিলে, সেইবাবে মই ধন্যবাদ জনাইছোঁ। আৰু দেউতাৰ ভাই ভাগীসকলে দেউতাক সকলো সময়তে ছাপোৰ্ট কৰিছিলে, সেইবাবেও মই ধন্যবাদ জনাইছোঁ। আৰু দেউতা যেতিয়া হস্পিটেলত থাকে তেতিয়া দেউতাই দৰজাৰ মুখৰ ফালে চাই থাকে, কোনোবা আহিছে নেকি মোক খা খবৰ ল'ব। কিন্তু এটা পৰিন্দাও নগ'লে। দেউতাৰ ইমান ভাই ভাগী, ইমান আত্মীয় কুটুম, ইমান ৰিষ্টেদাৰ, কোনো এটাও নগ'লে। দেউতাই আমাক ৰাস্তা দেখুৱাই দিলে আৰু দেউতাই আমাক ৰাস্তা ক্লিয়াৰ কৰি দিলে। আমাৰ দেউতা নাই, এতিয়া পৃথিৱীত কোনোৱে নাই, আমি সেইটোৱে ভাবিম। আৰু দেউতাই যিখিনি কথা কৈ গৈছিলে সেইখিনি মানি চলিম। আৰু সেয়াই আৰু ধন্যবাদ জনাইছোঁ দেউতাৰ আত্মীয় কুটুমখিনিক, দেউতাৰ ভাই ভাগীখিনিক, দেউতাৰ আশে পাশে থকা যিখিনি ভাই ভাগী আছে সকলোখিনিক মই ধন্যবাদ জনাইছোঁ। দেউতাই যেতিয়া গাড়ীত উঠিব আহে হস্পিটেলত, দেউতাই ঘূৰি ঘূৰি চাই কোনোবা এজন ব্যক্তিয়ে দেউতাক মাত লগায় নেকি, দেউতাক সোধে নেকি কি হৈছে, কি খবৰ, কিমানখিনি ভাল পালে। কিন্তু এটা পৰিন্দাও দেউতাক নুসুধিলে, তাৰ বাবে ধন্যবাদ জনাইছোঁ আপোনালোক সকলোকে।